দরজাত আছে দরজাত আমি দাদাক কৈছোঁ যে তোমাক কাটিত লৈ তুমি কৰি দিছে মই বজাৰত আমি বোলে যেতিয়া আমি হোটেলত সোমাইছোঁ এতিয়া আপোনাৰ ফোন এটা মাৰিছে মোক ফোন মাৰি পেলাই কৈছে যে মোৰ ঘৰৰ চব ভাঙি দিলে মই কৈছোঁ দৰজাত তালা মাৰা আছিলে তালা কেনেকৈ ভাঙিছে কৈছে কেনেকৈ ভাঙিছে মই গম নাপাওঁ চব দেখি দেখি আছিলে তেতিয়া আমি ঘৰৰ মানে কিবা এটা বাইক চাইক লৈ খুজি পেলাই সোনকালে ঘৰত আহি পেলাই ইয়াত শুনিছোঁ যে মানুহ এটা মৰিলে মই কৈছোঁ কোনে মৰিছে কৈছোঁ ছোৱালীটো মৰিছে ছোৱালীটো কেনেকৈ মৰিলে আমাৰ ছোৱালীৰ কথা কৈছে চুময়া মৰি গৈছে কেনেকুৱা ফাঁচি লগাই কি মাৰিছে তাৰ আমি আহি পেলাই ফাঁচি किस चीज़ में लड़का था? चुन्नी में। ये उस वक्त घर टुकार है? उसका हमारा चाचा जी क्या नाम है? सूरज सूरज। कहाँ है? उस घर में आदमी नहीं रहता है? आदमी रहता है घर तोड़ा तो उसको मालूम नहीं चला जब भी जितनी आइटम भांगे ले तो शब्द होगा ना शब्द मैंने दो बुआरी घर में जिसका मालूम नहीं केरला है केरला है आप केरला नहीं जाते মানডে ইভিনিঙত সেইটো ঘটনাটো হৈছে যেটো পোৱা গৈছিলে একটা মাইনাৰ বাচ্চাৰ একটা ডেড বডি হ্যাঙ্গিং বডি পোৱা গৈছিলে তাৰ ঘৰৰ ভিতৰত তো সেইটো পিছত এতিয়া ইনভেষ্টিগেট কৰি অলপ বস্তু ওলাইছে কি হ'ব পাৰে আমি নিজেও চাইছোঁ যিমান মানুহ হ'ব পাৰে তাৰ লগত কথা পাতি চাইছোঁ কি হ'ব পাৰে তো আশা কৰোঁ এক দুদিনৰ ভিতৰত হয়তো আমি পাই যাম কি ঘটনাটো একচুৱেল ঘটনাটো কি আছিল তাৰ আগেইনষ্টত বডিলি কোনো মানে ফাউল প্লে টু বডিৰ ওপৰত মানে সেক্সুৱেল আসল্ট এনেকুৱা পোৱা যোৱা নাই এতিয়া তাত আৰু যে চুৰিৰ ৰিপৰ্টিং কৰা হৈছে কি ঘৰটো অলপ তহছ নহছ কৰি লৈ আৰু বস্তু লৈ যোৱা হৈছে ন তো সেইটোৰ ওপৰত আমি ইনভেষ্টিগেট কৰিম আৰু লেটছ সি দু তিন দিনৰ ভিতৰত পাই যাব লাগে কি কোনে কি কৰিছে ইয়াত হয় না ৰিকুৱেষ্ট কৰিম কি যদি ইয়াৰ ওচৰত মানুহ আছে যদি কোনো গম পায় যি কিছু জানে তো অলপমান নিজে আগত আহি অলপ থানাত জনালে ভাল হ'ব কি আপুনিতো যদি এনেকুৱা ঘৰত একদম সেইটো গাঁৱৰ মাজত হয় আমি ইয়াতো পুলিচটো বহিব নোৱাৰে ইয়াতে এনে প্ৰত্যেক জেগাতে যদি এনেকুৱা কোনো কৰি যাব পাৰে তো দিনৰ টাইমত গাঁৱৰ মাজত চাৰফালে ঘৰ আছে তো এইটো কাৰো ঘৰো হ'ব পাৰে সেইকাৰণে যদি কোনো কিছু জানিলে আমাক খবৰ দিলে ভাল হ'ব সো ডেট আমি যিমান সোনকালে সেইটো ওলাই লৈ যে গুণাগাৰ আছে তাক সাজাটো দিলাব পাৰে স্যার এনে এটা খবর ওলাইছিল যে আত্মহত্যা কৰিছে বা এইবিলাক সজোৱা হৈছে দেখিলে আত্মহত্যা নিচিনা দেখাইছে 9 বছৰীয়া বাচ্চা কিমান বুজি পায় নাজানো আৰু সেকেন্ড কথাটো হ'ল কি অলপ আমি আমাৰ যেটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত পাইছোঁ কিটো ফাউল প্লে নিচিনা দেখাইছে আত্মহত্যা সজোৱাৰ চেষ্টা নিশ্চয় কৰা হৈছে দেখিলে লাগে কি যেনেকৈ ফাঁচি লগাই মানুহ কৰিছে বাট আমাৰ ইনভেষ্টিগেশ্যনত অলপ ফাউল প্লে আছে সেইকাৰণে আমি এইটো মাৰ্ডাৰ ট্ৰিট কৰি লৈ আগবাঢ়িছোঁ ঠিক আছে